हेलो फ्रेंड्स সকলোৱে কেনে আছে আশা কৰিছো সকলোৱে ভালে আছে মইও ভালে আছো আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিও লৈ আহিছো এতিয়া ৰাতিপুৱা চাহ বনাই নমাই ললো মোৰ বাগিনীজনীক বাৰি দি আছো তাই খাবৰ কাৰণে ইফালে মই আলুখিনি কাটি পৰিষ্কাৰ কৰি ধুই এতিয়া তেলত ভাজি আছো আলুৰে মাংসৰ কাৰি বনাম আলুখিনি ভাজি ললো এতিয়া মাংসখিনি কচুৱা হৈ গল আলুখিনি দি আছো মাংসৰ লগত আলুখিনি মিক্স কৰি আকৌ কচুৱাই তম মাংসৰ লগত আলু এবাৰ কচুৱা হৈ গল এতিয়া পৰিমাণ অনুযায়ী জুল দি দিম কাৰি উতলি আহিল অলপ পিছত নমাই লম হৈ গল আলুৰে মাংসৰ কাৰি ইফালে মোৰ বাগিনীজনী খেলি আছে তাৰ লগত মই বহি আছো এতিয়া দেউতা বজাৰৰ পৰা আহি গল কি বজাৰ আনিলে এইখিনি মই গুছাই লম বজাৰখিনি গুছাই এতিয়া মই পোলাও ৰান্ধিবৰ কাৰণে ৰেডি কৰি ললো ইয়াত মই পোলাওৰ চাউলখিনি পৰিষ্কাৰ কৰি ধুই পিয়াজ দুটা কেঁচা জলকীয়া দুটামান হালধি গুৰি ধনিয়া জিৰা গুৰি আৰু পৰিমাণ অনুযায়ী নিমখ তেজপাত এইখিনি দি লৈ ললো এতিয়া মই চৰুখন বহাই মিঠাতেল অলপ দি পিয়াজ কেঁচা জলকীয়া আৰু তেজপাত দি দিলো এইখিনি অলপ ভাজি লম পিয়াজৰ কালাৰ এনেকুৱা হ'ল ভাজি ললো ভালকে এতিয়া চাউলখিনি দি দিম পোলাওৰ চাউল যিখিনি ৰেডি কৰি ৰাখিছিলো এইখিনি এতিয়া চাউলখিনি অলপ ভাজি তাৰ পিছত পানী দি দিম পৰিমাণ অনুযায়ী পৰিমাণ অনুযায়ী পানী দি ঢাকন লগাই দিম
পোলাও উতলি আহিল। হৈ গ'ল পোলাও। ইফালে কলিজাখিনি গৰম কৰি ল'লোঁ পোলাওৰ লগত খাবৰ কাৰণে। এতিয়া মই পোলাও এটা কাঁহীত তুলি খাবৰ কাৰণে ৰেডি কৰি ল'লোঁ। দেখিছেনে পোলাওখিনি কেনেকুৱা ধুনীয়া হৈছে। মোৰ এই সৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম। বাই বাই।